Hello guys, আজি মই গৈ আছোঁ এতিয়া ক'ত জানে বহলপুৰ মই টেম্পুত গৈ আছোঁ চ' ভিডিঅ'টো আপোনালোকে চাই থাকক চ' হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' আজি মই আপোনাক দেখুৱাম মানে বহলপুৰ ঠিক আছে আৰু যদি কোনোবাই নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এটা লাইক কৰিব আৰু যিমান পাৰে ইমান ভিডিঅ'টো শ্বেয়াৰ কৰিব চ' আপোনাক মই আজি ভালকৈ দেখুৱাম বহলপুৰ মানে বহলপুৰৰ মেইন পইণ্ট ঠিক আছে এই বহলপুৰৰ পৰা আপোনালোকে কোনফালে ক'ত যাব পাৰে ধুবুৰী যাব পাৰিব এইফালৰ পৰা কোকৰাঝাৰ যাব পাৰিব গুৱাহাটী যাব পাৰিব বঙাইগাঁও যাব পাৰিব চ' অল ইনফৰ্মেশ্যনখিনি মই আপোনালোকক দি আছোঁ ঠিক আছে চ' যিটো আপোনালোকে সেইকাৰণে চাই থাকক এয়া চাওক এইখিনি হৈছে বহলপুৰৰ মেইন পইণ্ট এইটো এইফালে চিধা যিটো ৰাস্তা গ'ল এইটো ৰাস্তা মই দেখাই দিছোঁ যিটো ৰাস্তা এইফালে আপোনালোকে গুৱাহাটী যাব এইফালে গুৱাহাটী বৰপেটা ঠিক আছে গুৱাহাটী বৰপেটা সকলো ঠাইলৈ আপোনালোকে এইফালে যাব আপাৰ আছাম ডিব্ৰুগড় তিনিচুকীয়া ঠিক আছে আৰু এই যে গাড়ীখন আহিল যে এইখন গাড়ী এতিয়া এইফালে ধুবুৰী যাব ঠিক আছে এই গাড়ীবিলাক যিবিলাক গৈ আছে এই চাওক এইফালে এইটো হৈছে ধুবুৰী ৰাস্তা আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ লাষ্ট সীমা এইটোৱে ঠিক আছে অলপ আগত বঙাইগাঁও ডিষ্ট্ৰিক্ট ষ্টাৰ্ট হ'ব আৰু এইফালে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ষ্টাৰ্ট হ'ব আৰু এই চাওক মই ভালদৰে আপোনাক দেখাই দি আছোঁ ঠিক আছে আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকক এয়া চাওক এতিয়া মই আপোনাক দেখুৱাম কোকৰাঝাৰ এয়া চাওক ইয়াৰ পৰা কোকৰাঝাৰ 24 কিলোমিটাৰ ঠিক আছে এয়া চাওক এইবিলাক এইফালে এয়া চাওক আৰু এবাৰ মই ভালকৈ আপোনাক দেখাই দিছোঁ এইফালে ধুবুৰী গ'ল ঠিক আছে এইটো ৰাস্তা ধুবুৰী গ'ল আৰু এয়া এইফালে মই এইফালে বাওঁফালে কেমেৰাটো মই দেখাই দি আছোঁ আপোনাক এয়া চাওক এইফালে গ'ল গুৱাহাটী ঠিক আছে এইফালে গুৱাহাটী তিনিচুকীয়া ডিব্ৰুগড় তেজপুৰ আপুনি ক'ত য'তে নাযায় কিয় আপাৰ আছাম যাব পাৰে ঠিক আছে আৰু এই টেম্পুবিলাক যিবিলাক ৰখি আছে এইবিলাক কোকৰাঝাৰ যায় কোকৰাঝাৰ বাসুগাঁও সকলো ঠাইলৈ ইয়াত আপোনালোকে টেম্পু পাব ঠিক আছে আপোনালোকে ইয়াতে এবাৰ চ' ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কিনে আপোনাক কেনেকুৱা লাগিছে যদি ভাল লাগিছে তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত জনাই দিব আৰু যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লাগে তেনেহ'লে মই দি থাকিম আপোনালোকে কমেণ্ট বক্সত জনাই দিব চ' ফ্ৰেণ্ডছ বাই বাই টেক কেয়াৰ চুইট ড্ৰিমছ